হেল্লো মই আপোনালোকৰ দোস্ত উৎপল জ্যোতি ওজা আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত সাকসেস সফলতা কি হয় সফলতা প্ৰতিজন মানুহে সফলতাৰ পিছত দৌৰি ফুৰে প্ৰতিজন মানুহে সাকসেস হ'ব বিচাৰে কিন্তু সমাজত কিয় কিছু সংখ্যক মানুহে সফল হয় কিন্তু মই আপোনালোকক এটা ভুল ধাৰণা আজি ক্লিয়াৰ কৰি দিম যে পৃথিৱীত সকলো মানুহে সফল হয় জন্মৰ পৰা বুঢ়া হৈ মৰি যোৱালৈকে এনেকুৱা এজন কোনো মানুহ নাই তেওঁ জীৱনত কেতিয়াও যে সফলতা পোৱা নাই কেতিয়াও যে তেওঁ সফল হোৱা নাই তেনেকুৱা কোনো মানুহ পৃথিৱীত নাই ঠিক আছে তো প্ৰথম কথা যদি সব মানুহে সফল হয় তেতিয়া হলে কিয় কম মানুহক সফল ব্যক্তি বুলি সমাজে ৰিকগনাইজ কৰে হেতু জানিবলৈ হলে প্ৰথমতে আমি জানিব লাগিব সফলতা কি সাকসেস কি সাকসেস হৈছে এটা এচিভমেন্ট আপোনাৰ এটা সপোন আছে আৰু এই সপোনটো আপুনি যদি বাস্তৱত পৰিণত কৰিছে বাস্তৱত সেই সপোনটো পাইছে এটো আপোনাৰ কাৰণে এচিভমেন্ট আৰু এই এচিভমেন্টটোৱে আপোনাৰ কাৰণে হৈছে সাকসেস আপুনি গতিকে জীৱনত এনেকুৱা বহুত সপোন দেখিছে যেটো সপোন আপুনি এচিভ কৰিছে বহুত সৰুৱে নহক কিয় লাগিলে কাৰণ এজন খেতিয়কে খেতি কৰি 4 মাহৰ পিছত ধুনিয়া ধানগিটা চপাই অনাটো খেতিয়কজনৰ কাৰণে সপোন আৰু হেতু তেওঁ এচিভ কৰাৰ কাৰণে তেওঁ এই জায়গাত সাকসেসফুল সৰু বাচ্চাটোৱে খুসকাহিছে পৰিছে কিন্তু হি এদিন খুসকাহি গুছি যাব পাৰিছে দৌৰিব পাৰিছে হেতু কাৰণে সৰু বাচ্চাটো কাৰণে হেতু সাকসেসফুল সৰু বাচ্চাটো এটা সাকসেসফুল কিন্তু আপোনাৰ সপোনটো আপোনাৰ ড্ৰিমটো ওপৰত ডিপেন্ড কৰি আপোনাৰ সাকসেসটো ৰিকগনাইজ কৰা হয় আপোনাৰ যদি সপোনটো সৰু হয় আপোনাৰ সপোনটো যদি ডাঙৰ নহয় আপোনাৰ সপোনটো যদি পৃথিৱীৰ 99.9% মানুহে এচিভ কৰিছে বা 99.99% মানুহৰ কাৰণে সম্ভৱপৰ হয় তেতিয়াহলে আপোনাৰ সপোনটো কোনো সমাজে ৰিকগনাইজ নকৰে কিন্তু আপুনি এনেকুৱা এটা সপোন দেখিছে যেটো সপোন এচিভমেন্ট কৰাটো পৃথিৱীৰ 5% মানুহৰ কাৰণে সম্ভৱপৰ কাৰণ সেই 5% মানুহে তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিছে ডেডিকেশন আছে ফোকাস আছে আৰু হেতু কাৰণে তেওঁলোকে 95% কৰিব নোৱাৰা এটা কাম কৰি নিজৰ এটা এচিভমেন্ট কৰিছে যেটো কাৰণে সমাজে সেই মানুহখিনি স্পেশাল ভাৱে ৰিকগনাইজ কৰে আৰু সেই মানুহখিনিক আমি কওঁ সফল ব্যক্তি এতিয়া এই ভিডিওটোৰ যোগেদি মই আপোনালোকক এটা কথাই জনাব বিচাৰিছো যে সক আপোনালোক প্ৰতিজন মানুহে কোজন সফল ব্যক্তি হয় কিন্তু কথাটো কি আপোনালোকৰ যেটো সপোন হয় সেই সপোনটো লিমিটেড হয় সপোনটো এটা বান্ধৰ মাজত আছে এটা মানে সীমাৰ ভিতৰত আছে যেটো কাৰণে আপোনালোকে ডাঙৰ সপোন দেখা নাই আৰু ডাঙৰ সপোনটোৰ প্ৰতি দেখিছে যদিও আকাংক্ষা সপোনটো এচিভমেন্ট কৰা ইচ্ছা শক্তি প্ৰবল নহয় কাৰণে সেই সপোনটো আপোনালোকে এচিভ কৰা নাই আৰু হেতু কাৰণে আপোনালোকৰ সাকসেসটো ৰিকগনাইজ হোৱা নাই আপোনালোকে অলপ ডাঙৰ সপোন দেখিবলৈ শিকক আৰু সেই সপোনটো কাৰণে কষ্ট কৰক যি কৰিব লাগে কৰক ফোকাস হৈ কাম কৰক আৰু যেতিয়া আপোনালোকৰ এই সপোনটো এচিভ হ'ব তেতিয়া সমাজে আপোনালোকক ৰিকগনাইজ কৰিব কাৰণ এটো সঁচা কথা ডাঙৰ সপোন সমাজৰ সব মানুহে ইনেও দেখিব নোৱাৰে ভয় কৰে আৰু বহুতে দেখে যদিও সেই সপোনটো পাবৰ কাৰণে কৰিবলগীয়া কামখিনি কৰিবলৈ ৰেডি নাথাকে আৰু সপোনটোৰ কাৰণে যেটো ইচ্ছা শক্তি পোৱাৰ সেই ইচ্ছা শক্তিটো প্ৰবল নহয় আৰু হেতু কাৰণেও বহুত মানুহ এচিভ নকৰে গতিকে যদি আপোনালোকে এটা ডাঙৰ ড্ৰিম আপোনালোকৰ যদি ভিতৰত কিবা এটা সপোন আছে যেটো আপোনালোকে ভাবি আছে কিন্তু পৰিস্থিতিৰ কবলত আহি হয়তো হেতু আপোনালোকে বাদ দি দিছে মই কৈ আছো আকৌ আনক সেই সপোনটো আকৌ নতুনকৈ জগাই তোলাৰ পাছত তাৰ কাৰণে কি কৰিব লাগে কৰিছক এচিভ কৰক যিমান বেছি সংখ্যক মানুহে কৰিব নোৱাৰা কাম এটা আপুনি কৰি দিয়া হিমান সেই মানুহখিনিতকৈ আপুনি সফল হ'ব আৰু সেই মানুহখিনিয়ে আপোনাক ৰিকগনিশ্যন কৰিব তো গতিকে বন্ধুসকল এটা কথাই মনত ৰাখিব এই পৃথিৱীখনত সব মানুহে সফল হয় সব মানুহে সফল হৈছে সব মানুহৰে সফল হোৱা এক্সপেৰিয়েন্স আছে আপুনি নিজৰ লগত সক সৰু বাচ্চাৰ পৰা আজিলৈকে আপুনি বিভিন্ন ধৰণৰ কামত সফল হৈছে কাৰণ সাকসেস ইজ এ জাৰ্নি ইটস নট এ ডেষ্টিনেশন এটো যাত্ৰা হয় এটো গতি থাকে এটো হৈ থাকে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে হৈ থাকে যেতিয়া আপোনালোক সবৰে সাকসেস হোৱাৰ এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপোনালোকে এটা কাম কৰক আপোনালোকৰ যেটো সপোন হয় সেই সপোনটো ডাঙৰ কৰক
ডাঙৰ কৰি পেলাই নি আপোনালোকে তাত কাম কৰক আৰু যেতিয়া আপোনালোকৰ এচিভ হ'ব তেতিয়া আপোনালোক সমাজে ৰিকগনাইজ কৰিব ওকে তো এনেকুৱা ধৰণৰ মোটিভেশ্যনেল ইনফৰমেশ্যনেল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে ভিডিঅ'টো পায় সেইটো কাৰণে বেল আইকনটো প্ৰেছ কৰিব থেংক ইউ